হেল্ল' ভিউৱাৰ্ছ, আজি ৰাতিপুৱা 7 বজাতে সাজি কাচি ওলালোঁ ছত্ৰকাল দেৱালয় মণ্ডল চণ্ডী ধামলৈ। আমাৰ ওচৰতে হয় ৰুমৰ, সেয়েহে চাকি দিবলৈ সন্ধি পূজা উপলক্ষে যাব ওলাইছোঁ। মই অকলেই যাওঁ, হাজবেণ্ড ডিউটিত গৈছে, সেইকাৰণে ময়ে যাব লাগে। ইয়াত ধূপ চুপ লৈ গৈ আছোঁ। মই চাকিখিনি যোৱাকালিতে আনি দিছিলে হাজবেণ্ডে, ধূপটো আনিব পাহৰি গৈছিল। মই ধূপটো লৈ ল'লোঁ আৰু সেৱা দেখিছেনে, সেইটোৰ মন্দিৰটোত মই আহিম বুলি ভাবি থাকোঁ সদায়, কিন্তু অহা হোৱাই নাছিল। আজি ফাইনেলি সময় সুবিধা মিলিলে আৰু পূজা উপলক্ষেও আজি আহিলোঁ চাকি দিবৰ কাৰণে, যিহেতু বেলেগ ঠাইত যোৱা হোৱা নাই। আৰু এয়া দেখিছে মই চাকি জ্বলালোঁ 5শ, আৰু সকলোৱে ৰাতিপুৱাই জ্বলাই থৈ গৈছে, কাৰণ আজি হেনো 6টাতে সন্ধি পূজা শেষ হৈছে, আৰু সেইকাৰণে সকলোৱে ৰাতিপুৱাই জ্বলাই গৈছিল। আৰু মই এতিয়াহে আহিলোঁ বাৰু। ইয়াত ছাগলী বলি দিছিল হেনো মই শুনা মতে। আৰু এয়া মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশটো সঁচাকৈ দেখিবলৈ বহুত বেছি ধুনীয়া। আকৌ আহিব লাগিব এদিন হাজবেণ্ডৰ সৈতে, আৰু আপোনালোকে কোনোবা যদি আহিছে জনাবচোন। এয়া সম্পূৰ্ণ গেটখন এবাৰ দেখাই দিছোঁ। এতিয়া ইয়াত হোম পুৰিব, তাৰে আয়োজন চলাই আছে। লগতে কুমাৰী ছোৱালীও বহাব হেনো, আৰু দুপৰীয়া ইয়াত ভোগ খুৱাব। দুপৰীয়া বাৰু অহা নহয়, কাৰণ আমি ঘৰলৈ যাম।